সৌভিক আমাৰ পৰিয়ালৰ তৰফৰ পৰা সৰুকে অকমান মৰম যাচিব বিচাৰিছো গাইস মানে মই যে কৈছিলো এই মানে গৰুসে ক'ব বিচনা গামোচা দিছে মানে আজি এইখন গামোচা মাৰিয়ে গোটেই ব্লগটো ফালি পেলাম নে কি আৰে এইটো ব্লগ আজি আপোনাৰ গামোচা পিনিয়ে ফালি পেলাও ফালি দিবা আজি নাগালেণ্ড যাবা না ফালি দিবা ঠিক আছে আৰু বহুত ভাল লাগিছে কি কবা মানে এনেকে লগ চগ কৰিব আহিছে আমাৰ এয়া মালিক আছে যাব লাগা বহুত নিমামলেট জ্বলাই দিছো বহুত বেছি ধন্যবাদ দেই কি বুলি কম আৰু একদম ইমান ভাল লাগিছে আহিছে কৈছে আৰু ক'বলৈ মানে ভাষাই হেৰাই গৈছে আৰু সকলোৱে ছাপোৰ্ট কৰি যাব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই যায় সকলোৱে ছাপোৰ্ট ঠিক আছে চবে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আগুৱাই নিব ভাল লাগিব তেতিয়া ইলেকশ্যন পুৰা হেৰি দিলা হয় না আমি আছো বৰ্তমান আজি তেখেতৰ লগৰ এজনৰ চং কৰা তেখেতৰ মিছেছ পিয়াৰন্ধৰা সৌভিক ৰাজখোৱাৰ পাৰে আমি তেওঁলোকৰ ঘৰত উপস্থিত আছোঁ তেওঁলোকৰ ঘৰত আহিলে কাপোৰ পাখি কল্প আৰু ছবি আমি তেওঁলোকক লগ কৰিবলৈ আহিছোঁ আপোনালোকক দেখাই আমাৰ গৰুসৰ গামোচা পিনিছে বাহ হ'ব গৰুসৰ এজনী মৰম লগা ছোৱালী ৰ'জ অকমান মৰম দিব বিচাৰিছো আমাৰ চুৰে পিন্ধিলে হ'ব নি আমাৰ ৰজেও পিন্ধিছে পুৰা ককি কিবা এটা কৈ দিয়া ব্যস্ত হৈ আছে ৰন্ধা বঢ়া কৰাত একদম পুৰা এইফালে মাংসনে ডিম পুৰা ওলাই আছে জ্বলা ডিম খুৱাব আজি কোনে খাব ঠিক সেয়া তোমালোকে ফুৰাবলৈ নিনিয়া বোলে তোকো সেয়া জ্বলা ডিম পোনে প্ৰথমে হেৰিয়ে খাব গৰু চুৰিহে খাব খোৱাত ভাল ঠিকে আছে খোৱাত ভাল কৰিব লাগে মানুহে সেইকাৰণে পুৰা পুৰা ষ্ট্ৰং হৈ আছে এনাৰ্জিও পাব লাগিব নহয় আৰু এটা কথা মানে কংকনা অফিচিয়েল চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কিয় কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক এই যোনে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ফালি দিয়ক ডেইলি ব্লগছ বনাম বুলি কৈছে মানে ব্লগছ বনাই থাকিব ক'ত যাবা তোমালোক এতিয়া আমি অকমান টুপুতে বা ক'ত ফুৰাই আনে আমাক মানে ইয়ালেতো এবাৰ শিৱসাগৰলৈ প্ৰথমবাৰ আহিছোঁ যিহেতু টুপুৱে মানে পুৰা কালি নাগালেণ্ড লৈ যাব বোলে আজি নাগা কি খুৱাবা বোলে টুকু বইল গাহৰি মজা লাই গাহৰি বইল পাবা হয় নেকি লাই গাহৰি বইল লাগিব আজি তেনেহ'লে আৰু আজি একদম নগা হৈ যাব কাকলৈ বোলে নগা চলে যদি আনিবই আকৌ কৈ আছো চেনেল এটা আছে মানস আহোম বুলি আছে আপোনালোকে চাব আৰু ইয়াক লগ পাই ভাল লাগিল মোৰো বাক লগ পাই ভাল লাগিলে আৰু সিহঁতক লগ পাই ভাল লাগিলে একো ছাপোৰ্ট কৰিব আছে এয়া চব কোনে কোনে ৰিলচ বনাই আছে পাখি তাৰপিছত শশাংকৰ তাৰপৰা এইফালে হেৰিহাত আছে ছবিঘাট আছে ভিতৰত মৰম লগা ভাইটি এটা লগ পাইছো ৰক্তিম দোলাকাষৰীয়া আৰু এয়া ভাইটি নাম ক'ৰ পৰা আহিছা তুমি মই কিহত পঢ়িছা তুমি কিহত পঢ়িছা ক্লাছ 8ত আৰু তুমি ক্লাছ 9 এইফালে পুৰা ভিৰ হৈ গৈছে তেওঁলোকক লগ কৰিবলৈ পাখি কাকুহঁতক লগ কৰিবলৈ কাকু এতিয়া তুমি কোৱা কেনেকুৱা লাগিছে ইমান মানুহ তোমালোকক লগ কৰিবলৈ আহিছে মজা লাগিছে গৰু চোৰ বহুত ভাল লাগিছে পুৰা ৰ'দে ধৰিছে না এইফালে তোমালোকৰ স্কুল ছুটি হৈ গ'ল এইফালে কাকু পাখিহঁতক ছবিহঁতক লগ কৰিবলৈ আহিছে এইফালে ফটোশ্বুট হৈ আছে তেওঁলোকৰ এয়া সৌভিকেইটা যাবলৈ ৰেডি হৈছে আমি এতিয়া যাওঁ এই পেটিপাত মাৰিবলৈ পেটি মাৰিবলৈ সময় নাইকিয়া হৈ গৈছে ফালে ৰ'জ বাই বাই গৰু চোৰ বাই বাই আকৌ কেতিয়া লগ পাম আৰু না আহিলে খবৰ দিবা